আজিৰ দিনটোত আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে যে আমাৰ নিবনুৱাৰ সংখ্যা বাঢ়ি বৰ্তমান সময়ত ৩৬,৪৬,৬৯৫ গৰাকী ৰেজিষ্টাৰ্ড নিবনুৱা। তাৰ পাছতো হিচাপে নাই বাকী ৰেজিষ্টাৰ্ড নকৰা নিবনুৱা অসংখ্য আছে। তাৰ পাছত আমাৰ এই পৰিৱৰ্তনকামী চৰকাৰখনে বিজেপি চৰকাৰখনেতো আপোনাৰ কৰ্মসংস্থাপনৰ ব্যৱস্থাপনা সকলোকে দিয়াৰ কথা কৈছিলে। আজি তেওঁলোকৰ সেই কৰ্মসংস্থাপন ক'ত আছে সেই কথাটো আমি বিচাৰি পোৱা নাই। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আপোনাৰ ২০১৬ চনৰ পাছত বিজেপি যেতিয়া শাসনলৈ আহিছিল তেওঁলোকৰ মূল কথাটো আছিলে যে অসমত যি ধৰণে নিবনুৱা সমস্যা বাঢ়িছে বিজেপিৰ নেতৃত্বত সেই নিবনুৱা তেওঁলোকে হ্ৰাস কৰিব, সকলোকে আসলে কৰ্মসংস্থাপনৰ ব্যৱস্থাপনা কৰিব। সেই সময়ত ২৩ লাখ নিবনুৱাৰ কথা কোৱা হৈছিলে। আজি বিজেপি চৰকাৰ অহাৰ পাছত আপোনালোকে দেখিছে সেই ২৩ লাখৰ পৰা বৃদ্ধি হৈ বৰ্তমান সময়ত ৩৬,৪৬,৬৯৫ গৰাকী বৰ্তমান সময়ত ৰেজিষ্টাৰ্ড নিবনুৱা। তাৰ সমান্তৰালভাৱে আপোনালোকে দেখিছে যে বহু আচলতে আনৰেজিষ্টাৰ্ড নিবনুৱাও আছে। আৰু এই নিবনুৱাৰ ক্ষেত্ৰত আপোনাৰ ২১ লাখ পুৰুষ আৰু ১৫ লাখ মহিলা। গতিকে এনেকৈ যদি আপোনাৰ নিবনুৱাৰ সংখ্যাটো বাঢ়ি গৈ থাকে তেতিয়াহ'লে বিজেপিৰ দিনত অতি শীঘ্ৰে আচলতে কোটিৰ ঘৰত নিবনুৱাৰ সংখ্যাটো বৃদ্ধি হ'ব, কোটি ঘৰত সোমাব, সেই কথাটো আজি উমান পোৱা গৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন বা বিজেপি চৰকাৰখন যে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে এই কথা আজি প্ৰমাণ হৈছে। তেওঁলোকে আজিৰ দিনটোত আচলতে কোনো ধৰণৰ কৰ্মসংস্থাপনৰ ব্যৱস্থাপনা কৰিব পৰা নাই। এইখিনিতে এটা